Hey dosto, welcome to my Pilak official YouTube channel. আজি মই আপোনালোকৰ মাজত এটা শিক্ষামূলক কাহিনী লৈ আহিছো যিটো নেকি শিক্ষাই আপোনালোকৰ জীৱনত বহুত ইম্পৰ্টেন্ট। এই আপোনালোকে অতি মনোযোগেৰে চাওক, শুনক আৰু নিজৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰক। তেনেহলে বলক বন্ধুসকল আজিৰ ভিডিঅ'টো আমি পলম নকৰি আৰম্ভ কৰো। এটা সময়ত দুটা চৰাই পোৱালি মাকৰ লগত ধাননি এডৰাৰ মাজত বা হাজি বসবাস কৰি আছিল। মাকে সদায় ৰাতিপুৱা হৈ উঠি চৰাই পোৱালি দুটাৰ কাৰণে খাদ্য বিচাৰিবলৈ যায় আৰু গধূলি ঘূৰি আহি খাই বৈ হৈ থাকে। বহুত দিন ধৰি তেওঁলোকে এনেদৰে বসবাস কৰি নিজৰ জীৱন পাৰ কৰি আছিল। কিন্তু এনেকুৱা এটা সময় আহিল যে সেই ধাননি ডৰাৰ মালিকটোৱে এদিন আহি চালে যে ধাননি ডৰা পকি আছে। সেয়েহে তেওঁ ধাননি ডৰাৰ ফালে চাই ক'লে যে ধাননি ডৰা যিহেতু পকি গৈছে সেয়েহে কালি ল'ৰাবোৰক ধান কাটিবলৈ পঠিয়াব লাগে। মালিকজনে এনেকুৱা কোৱা কথাষাৰ সেই চৰাই পোৱালি দুটা শুনি পালে আৰু যেতিয়া মাকে গধূলি সময়ত ঘূৰি আহিল তেতিয়া ভয়ে ভয়ে ক'লে, মা এই ধাননি ডৰাখন যোনে খেতি কৰিছে সেই ব্যক্তিজন আজি আহিছিল আৰু এই ধাননি ডৰাখন পকা দেখি কালি নিজৰ ল'ৰাবোৰক কাটিবলৈ পঠিয়াম বুলি ক'লে। আমাৰ কি হ'ব মা বুলি তেওঁ মাকক সুধিলে। তেতিয়া মাকে ক'লে যে তোমালোকে ভয় নকৰিবা, নিশ্চিন্তভাৱে বাঁহত থাকিবা বুলি কৈ তেওঁলোকে সেই ৰাতিটো খাই বৈ হৈ থাকিলে আৰু মাকে ৰাতিপুৱা হৈ উঠিয়ে খাদ্য বিচাৰিবলৈ ওলাই গ'ল। চৰাই পোৱালি দুটা দেখিলে সেইদিনাখন কোনো মানুহে ধাননি ডৰাত ধান কাটিবলৈ নাহিল। তাৰ পাছদিনা মালিকজন আকৌ আহিল আৰু ধাননি ডৰাৰ ফালে চাই ক'লে, তেনে ধানটো বহুত পকি গৈছে, সেয়েহে ওচৰৰ মানুহকেইজনক কালি কাটিবলৈ লগাই দিম। মালিকজনৰ এই কথা শুনি দুয়োজন পোৱালি বহুত ভয় খাই গ'ল আৰু যেতিয়া মাকে গধূলি ঘূৰি আহে তেতিয়া ভয়ে ভয়ে ক'লে, মা মালিকজন আজি আকৌ আহিছিল আৰু কৈছিল যে কালি মানুহ লগাই কালি ধানটো কটাই দিব, আমাৰ কি দশা হ'ব। তেতিয়া মাকে ক'লে যে তোমালোকে চিন্তা নকৰিবা, নিশ্চিন্তভাৱে বাঁহত থাকিবা বুলি কৈ তেওঁলোকে খাই বৈ হৈ থাকে আৰু ৰাতিপুৱা শুই উঠিয়ে মাকে খাদ্যৰ সন্ধানলৈ ওলাই যায়। চৰাই পোৱালি দুটা দেখিলে যে সেইদিনাখনো কোনো ব্যক্তিয়ে সেই ধাননি ডৰাত ধান কাটিবলৈ নাহিল। কিন্তু তাৰ পিছদিনাখন সেই মালিকজন আকৌ আহিল আৰু সেই ধাননি ডৰাৰ ফালে চাই ক'লে, ধানটো বহুত পকি গৈছে, সেয়েহে কালি মই নিজে কাটিবলৈ আহিম। তেতিয়া চৰাই পোৱালি দুটা মালিকজনৰ এই কথা শুনি বহুত ভয় খালে আৰু যেতিয়া মাকে গধূলি ঘূৰি আহিল তেতিয়া মাকক ভয়ে ভয়ে ক'লে যে মা এই ধাননি ডৰাৰ মালিকজন আজি আকৌ আহিছিল আৰু কালি নিজেই কাটিব আহিম বুলি ক'লে। তেতিয়া মাকে ক'লে যে ঠিক আছে, আজি আমি বেলেগ ঠাইলৈ গুচি যাওঁ বুলি কৈ তেওঁলোকে ওচৰৰ ওখ গছ এজোপাত বাঁহ সাজি তাত বাস কৰিবলৈ লয় আৰু ঠিক আগৰ দৰে মাকে ৰাতিপুৱা হৈ উঠি খাদ্যৰ সন্ধানলৈ ওলাই যায়। সেইদিনাখন চৰাই পোৱালি দুটা দেখিলে যে সেই মালিকজন সঁচাকৈ সেইদিনাখন ধান কাটিবলৈ আহিল। তেতিয়া তেওঁলোকে চাই আচৰিত খাই গ'ল আৰু গধূলি সময়ত যেতিয়া মাকে আহিলে তেতিয়া সুধিলে যে মা আপুনি কেনেকৈ গম পালে, কেনেকৈ জানিলে যে ধাননি ডৰাখন বেলেগ দিনা কাটিব নাহিল আৰু আজি কাটিব আহিব বুলি। তেতিয়া মাকে ক'লে যে তেওঁ প্ৰথমে কৈছিল যে তেওঁ ল'ৰাবোৰক কাটিবলৈ পঠিয়াম বুলি। তেতিয়া মই ভাবিলোঁ যে হয়তো তেওঁলোকৰ কটা নহ'ব বুলি আৰু দ্বিতীয় দিনা তেওঁ কৈছিল যে তেওঁ ওচৰৰ মানুহকেইজনক কাটিবলৈ কম বুলি। তেতিয়া মই ভাবিছিলোঁ যে তেওঁলোকৰ সিদিনাও হয়তো কটা নহ'ব আৰু তৃতীয় দিনা তেওঁ কৈছিল যে তেওঁ নিজে আহিব বুলি। তেতিয়া মই গম পালোঁ যে তেওঁ আহিবই বুলি। সেইকাৰণে কালি মই তোমালোকক এই ঠাইলৈ লৈ আহিলোঁ। এই কাহিনীটোৰ দ্বাৰা আমি এটা ডাঙৰ শিক্ষা পাব পাৰোঁ। এই কাহিনীটো এইটোৱে শিক্ষা দিছে যে আমাৰ জীৱনত কোনো এটা দিশত বা কোনো এটা ক্ষেত্ৰত সম্পূৰ্ণভাৱে সফল হ'বলৈ হ'লে আমি নিজে কৰিব লাগিব। আমি কাৰো ওপৰত নিৰ্ভৰ কৰি কাৰো ওপৰত ভৰসা ৰাখি আমি সম্পূৰ্ণভাৱে সফল কেতিয়াও হ'ব নোৱাৰিম। আপোনালোকে চাওক সেই কাহিনীটোত চৰাইটোৱে মানুহজনক কি ভাবিছিল যে মানুহজনে যেতিয়া নেকি বেলেগক কাটিবলৈ পঠিয়াইছিল, বেলেগক কাটিবলৈ দিম বুলি কৈছিল, তেতিয়া তেওঁলোকৰ কটা নহ'ব বুলি তেওঁ আগতীয়াকৈ জানিছিল আৰু মানুহজনে যেতিয়া তেওঁ নিজে কাটিম বুলি কৈছিল তেতিয়া তেওঁ গম পাই গৈছিল যে তেওঁৰ এই কামটো হ'বই বুলি। কোনো এটা কামত ছাকচেছফুলি হ'ব বিচাৰিছে তেনেহ'লে আপুনি সেই কামটো নিজে কৰক, কাৰো ওপৰত ভৰসা নাৰাখিব, কাৰণ কাৰো ওপৰত ভৰসা ৰাখিলে সেই কামটো আপোনাৰ সম্পূৰ্ণ নহ'বও পাৰে। যেতিয়ালৈকে আপুনি নিজৰ জীৱনত কোনো এটা কাম লোকৰ ভৰসাত কৰিম বুলি ভাবিব তেতিয়ালৈকে আপুনি কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰিব। আপুনি কেতিয়াও কাৰো ওপৰত ভৰসা কৰি বহি নাথাকিব। আপোনাৰ জীৱনত আপোনাৰ কিবা এটা কৰিব আছে তেনেহ'লে আপুনি নিজে কৰক, নিজে আগবাঢ়ক, আপুনি নিশ্চয় আগবাঢ়িব। তেনেহ'লে আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনো প্ৰেছ কৰি দিব যাতে যিবোৰ মোৰ নতুন নতুন আহিবলগীয়া ভিডিঅ' আছে সেইবোৰ যেন আপোনালোকে প্ৰথমে পায়।